मेरा मेकअप लगा रही है? क्यों ही? तेरे बाप का माल है जो लाडो रानी लगा रही है। ठीक है, माल तेरे बाप का ही सही, मगर मैंने थोड़ा सा लगा लिया तो तेरे बाप का क्या जाता है? उल्टा जवाब देती है। इंग्लिश बोल के बता, देखो कितना फास्ट इंग्लिश बोलते हैं हम लोग के घर में, यही इंग्लिश फास्ट बोलती है। चल बोला 1 2 3 इंग्लिश 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 इंग्लिश। বুজিছ হান্দিক, লোকক কেতিয়াও হাঁহিব নাপায়। লোকক হাঁহিলে নিজৰো এনেকুৱা অৱস্থা হয়, তাৰ নিচিনা। সেইটো কাৰণে মই কেলা সদায় আম্বানীক চাই চাই হাঁহি থাকো। মোৰ সৰুৰে পৰা এখন ষ্টেডিয়ামত খেলিবলৈ বহুত ইচ্ছা আছিলে, কিন্তু দেশৰ পৰিস্থিতি যিহে দেখিছো সপোন সপোনে হৈ থাকিব। যোনদিনা মই তোমাক কল আৰু মেছেজ কৰা বন্ধ কৰি দিম, যোনদিনা মই তোমাক কল আৰু মেছেজ কৰা বন্ধ কৰি দিম, সেইদিনা তুমি গম পাবা যে মোৰ ৰিচাৰ্জ শেষ হৈ গ'ল। লকডাউন হৈ আছে, বন্ধ যে ভৰাব পৰা নাই। পাৰা যদি যিমান এটা ভৰাই দিবাচোন, দুখীয়া মানুহ কাম চাম নাই কৰা। বোলে ল'ৰাহঁত, ভাৰতলৈ কৰোণা ভাইৰাছ আহি গ'ল, গম পাওঁ। তাকে কি যে হ'ব পৃথিৱীখন। সেইটো কাৰণে কেলা কালি ৰাতি মই আহি থাকোতে আমাৰ ঘৰৰ ওচৰত সেই মাৰোৱাৰী মাইকীজনীয়ে কাৰোনা কাৰোনা চিঞৰি আছিলে। मैं 10 तक गिनूंगी, अगर आपने मुझसे बात नहीं की तो मैं जहर खा लूंगी। 1 2 3 4 5 6 7। आगे भी तो गिनो। शुक्र है आपने मुझसे बात तो की। চাহ। মই চাহ নাখাওঁ নহয়, কফিহে খাওঁ। হে হৰি, এয়া মই কি শুনিছো? অসমত থাকি আমাৰ চাহক কিমান অপমান। অপমান? তো অসমীয়া মানুহে যদি চাহ নেখাওঁ বুলি কয় সেয়াতো অপমান। পাৰ্থ, তই সদায় ফোনটো টিপিকি থাক। এই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছো, ৰচোন। তোৰ গাৰ্লফ্ৰেণ্ড বাদ দে, তোৰ গাৰ্লফ্ৰেণ্ডৰ কোনোবা ভনী চনীয়ে গাইছে যদি ক না। কেলে পতাই দে ভাই। পতাইতো দিব পাৰো, খালি সৰু প্ৰব্লেম এটা আছে। কিনো কচোন? তোৰ ভনীয়ে মোৰ গাৰ্লফ্ৰেণ্ড।